আজি আমাৰ ঘৰত বনাবলৈ ওলাইছোঁ বইল মানে এয়া বকবককৈ উতলি আছে পানীটো দেখুৱাই দে এয়া বকবককৈ উতলি আছে পূৰা পানী আৰু মই এয়া যোগাৰ কৰি লৈছোঁ মানে এইখিনি বনাবলৈ লৈছোঁ আজি মানে দেৱলতা বাইদেউৰ ৰেচিপিৰ পৰা মানে আজিলৈকে মই খোৱা নাই আমাৰ ঘৰত খাইছোঁ যদি নাজানো কিন্তু মই এনেকৈ বইল খাই পোৱা নাই মানে সেইকাৰণে বায়েকে লৈ যে আজি বনা আৰু সেইকাৰণে মই যোগাৰ যতন কৰি লৈছোঁ এয়া দেখিছে এটা বন্ধাকবি 4ফাল কৰি লৈছোঁ ধুনীয়াকৈ বন্ধাকবিটো ভাল তাৰপিছত এয়া বইলত দিবলৈ মটৰ তাৰপিছত এয়া বিলাহী গুটি চুটি কাটি পেলাই 4টা বিলাহী লৈছোঁ খাবলৈ টেষ্ট হ'বৰ কাৰণে তাৰপিছত এয়া ফালি লৈছোঁ আলু এয়া সৰহকৈ লৈছোঁ জলকীয়া দুফাল কৰি দিম আৰু এই টুকুৰা হৈছে আদা এতিয়া মই এইখিনি দিম অনুপ্ৰাণিত হৈছে কাৰ পৰা দেৱলতা বাৰ পৰা তাৰপিছত এতিয়া মই এটাকে দি যাম আচ্ছা এয়া এতিয়া দিছোঁ প্ৰথমটো বইলৰ বস্তু বন্ধাকবি মই প্ৰথম বনাইছোঁ বাকী খাই কেনেকুৱা লাগে বাৰু পিছত এতিয়া বনাই লৈছোঁ আৰু এইটো ভিডিঅ' যদি আপুনি দেৱলতা বাই চাই আছে কমেণ্ট এটা কৰিব প্লিজ আৰু মই মেনশ্যন কৰি দিম বাৰু বাকী বনাই লওঁ তাৰপিছত এইখিনি দি লৈছোঁ এয়া গোটেইখিনি দি লৈ পেলাই বনাই লওঁ তাৰপিছত খাই কেনেকুৱা লাগিল সেইটো ফিডবেকো দি দিম অ'কে এয়া এই হেৰি হৈ থাকিলে গোটা হৈ থাকিলে তাৰপিছত এয়া বিলাহী দিছোঁ তাৰপাছত মটৰখিনি দিম এয়া চালাডৰ কাৰণে তাৰপিছত এইখিনি মোৰ মানে থাকিয়ে যায় ঢেৰ আলু কাটিলে থাকি যায়গৈ তাৰপিছত এয়া আদা টুকুৰা এনেকৈ পিচি দিছোঁ দেৱলতা বাই নিদিয়ে নেকি আদা কিন্তু মই দিছোঁ অলপ আদা এনেকৈ দিলে ভাল লাগে বইলত এনেকৈ খোৱা নাই কিন্তু এনেই দাইলত দিলে মানে আদা দিলে ভাল লাগে আৰু বইল এয়া তাৰপিছত জলকীয়াখিনি কাটি কাটি দিম জ্বলাটো হ'ব লাগিব জ্বলা মেইন এতিয়া গোটেইখিনি দিয়া হৈ গ'ল এতিয়া মই এইখিনি লৰাই দিছোঁ ধুনীয়াকৈ এতিয়া এইখিনি ঢাকন মাৰি সিজিব লাগিব বইলখিনি নিমখ দিবলৈ পাহৰিছিলোঁ সেইকাৰণে এয়া নিমখ দি দিছোঁ মানে হেৰি কৰি ল'লোঁ তাৰপিছত নিমখটো দি দিছোঁ এতিয়া অলপ দেৰি আগতে আমাৰ ভাত খাই হৈছে আৰু আপোনালোকক দেখুৱাইছিলোঁৱে দেৱলতা বাৰ বইল ৰেচিপিটো আৰু খাই বহুত বেছি ভাল লাগিলে আচলতে মই বহুতেই খাইছে হয়তো কিন্তু মই বিশেষকৈ আজি খাইছোঁ এনেকৈ দাইলত দি পাচলি এনেকৈ দাইলত দি খাইছোঁ বইলকৈ কিন্তু এনেকৈ পানীত দি পেলাই চব মিলি এনেকৈ খোৱা নাছিলোঁ আচলতে বহুত বেছি ভাল লাগিলে আপোনালোকে যদি কোনোবাই নাই খোৱা বহুতেই খাইছেই কোনোবাই যদি নাই খোৱা খাই চাব আৰু এই বইলৰ মানে এনেকৈ খালে মানে আমাৰ স্বাস্থ্যৰ পক্ষেও ভাল যিহেতুকে আপোনালোকে খাব আৰু ভাল লাগিলে খাই আৰু আজিলৈ আহোঁ বাই বাই